নমস্কাৰ বন্ধুসকল, আপোনালোকে দৈনন্দিন জীৱনত এদিন নহয় এদিন ভিডিঅ' এডিটিং এপ ইউজ কৰিছে। সেই এডিটিং এপটোত আপোনালোকে দেখিবলৈ পায় ওপৰত ভিডিঅ' এডিটিং কৰা এপটোৰ নামটোৰ ওপৰত ওলাই থাকে। তাত কোৱা হয় ৱাটাৰমাৰ্ক। সেই ৱাটাৰমাৰ্কটো আপোনালোকে কেনেকৈ লাইফ টাইমৰ কাৰণে পাৰ্মানেণ্টলি ৰিমুভ কৰিব পাৰিব, তাকে মই আজি ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক মই স্ক্ৰীন ৰেকৰ্ডিঙৰ যোগেদি দেখাইছোঁ কেনেকৈ আপোনালোকে কাইনমাষ্টাৰ এপটোৰ পৰা ৱাটাৰমাৰ্কটো ৰিমুভ কৰিব। মই কাইনমাষ্টাৰ এপটো ইউজ কৰিছোঁ বাবে কাইনমাষ্টাৰ এপটো অ'পেন কৰি লৈছোঁ। ইয়াত আপোনালোকে এমটি প্ৰজেক্ট কৰিব। তাত গৈ মেডিয়াত যাব। যিকোনো এটা ফাইল আপোনালোকে লৈ ল'ব। আপোনালোকে ইয়াত দেখিছে এইটো মেড উইথ কাইনমাষ্টাৰ লিখা আছে। এইটোকে কোৱা হয় ৱাটাৰমাৰ্ক। আপোনালোকে এইটো কেনেকৈ ৰিমুভ কৰিব তাকে দেখাম। তাৰ বাবে আপোনালোকে প্ৰথমতে কাইনমাষ্টাৰটো আপোনালোকে আনইনষ্টল কৰি ল'ব। এইটো দেখিছে মই আনইনষ্টল কৰিছোঁ। এইটো আনইনষ্টল হৈ গ'ল। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব। মই ক্ৰম ব্ৰাউজাৰত গৈছোঁ। তাত আপোনালোকে চাৰ্চ কৰিব AC মাৰ্কেট। প্ৰথমটোত যাব আপোনালোকে, তাত ডাউনলোড AC মাৰ্কেট আছে, তাত ডাউনলোড কৰি ল'ব আপোনালোকে। যিহেতু মোৰ ডাউনলোড কৰা আছে কাৰণে এইটো এপ ইয়াত আহি আছে। এইটো আপোনালোকে অ'পেন কৰিব। ইয়াত আপোনালোকে দেখিছে প্লে ষ্ট'ৰৰ নিচিনাই গোটেইখিনি আহিছে। আপোনালোকে চাৰ্চ বাৰত যাব, তাত কাইনমাষ্টাৰ আপোনালোকে টাইপ কৰিব, চাৰ্চ কৰিব। এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল হৈ যোৱাৰ পিছত কাইনমাষ্টাৰটো অ'পেন কৰিব। এমটি প্ৰজেক্টত যাব, মেডিয়াত যাব। যিকোনো এটা আপোনালোকে ফাইল লৈ ল'ব। ইয়াত দেখিছে আপোনালোকে কোনো ধৰণৰ ৱাটাৰমাৰ্ক দেখুওৱা নাই। মেড উইথ কাইনমাষ্টাৰ বুলি লিখা নাই। মই এইটো প্লে কৰিও দেখাইছোঁ আপোনালোকক। দেখিছে আপোনালোকে ইয়াত কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাই। হয় বন্ধুসকল, আপোনালোকে এনেকৈ যিকোনো ভিডিঅ' এডিটিং এপৰ পৰা ৱাটাৰমাৰ্কটো ৰিমুভ কৰিব পাৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব, যাতে মোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাব পাৰে। ধন্যবাদ।